2020 চনৰ 28 ফেব্ৰুৱাৰীত বিটিআৰ চুক্তি হয় আৰু সেই চুক্তিকাৰীৰ মূল ব্যক্তিজন হ'ল মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া। তেখেতে মানে আফচুৰ সভাপতিৰ পদত থাকি তেওঁ 4টাকৈ NDA সংগঠনৰ লগত বিটিআৰ চুক্তি স্বাক্ষৰিত হয় আৰু বৰ্তমান তেখেত ইউপিপিএল দলৰ সভাপতি। যিহেতুকে এটা নিয়ম আছে যে চুক্তি স্বাক্ষৰকাৰীসকলক চুক্তিৰ যি সম্পূৰ্ণ দফাবিলাক আখৰে আখৰে ৰূপায়ণ কৰাৰ দায়িত্ব থাকে চুক্তিকাৰীসকলৰ। গতিকে যেনেকৈ 2003 চনৰ 10 ফেব্ৰুৱাৰীত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত বিধি চুক্তি হৈছিল আৰু তেওঁলোকে সেই চুক্তিৰ সেই দায়িত্বটো তেতিয়া তেখেতসকলে দিছিলে আৰু তেখেতসকলে 15 বছৰ শাসন কৰিলে। কিন্তু তেখেতসকলৰ শাসন যি নেকি বিটি চুক্তি যিধৰণে ৰূপায়ণ হ'ব লাগিছিল সেই চুক্তি আমি ৰূপায়ণ দেখা নাপালোঁ। মই BPF দলৰ এগৰাকী CWCৰ সদস্য আৰু লগত যোৱা বিগত 5 বছৰত পিছৰ চেয়াৰমেনৰ দায়িত্ব আছিল। যে হাগ্ৰামা মহিলা ডাঙৰীয়াই তেখেতে আমাক সকলো মিটিঙত কৈছিল, দলত কৈছিল যে BTC এলেকাটো এখন আদৰ্শ আইডিয়েল এখন BTC গঠন কৰিব, আদৰ্শ BTC গঠন কৰিব কৈছিল। কিন্তু তেখেতৰ আদৰ্শৰ BTCৰ পৰিৱৰ্তে ধ্বংস কৰিলে BTCখন। আজি যি নেকি নিযুক্তি কেলেংকাৰী সেইবিলাক সাংঘাতিক ধৰণৰ দুখীয়া ল'ৰা ছোৱালী মেৰিটাছ ল'ৰা ছোৱালীবিলাকে আজি নিযুক্তিৰ পৰা বাদ পৰিছে। তেখেতসকলে ভুৱা কিছুমান নিযুক্তি দি গোটেইখিনি ছিষ্টেমটো বেয়া কৰিছে। যে আমাৰ যিগৰাকী এতিয়া BTC EM আছিল মুদৈবৰী সমষ্টিৰ, এই মুদৈবৰী সমষ্টি EM জগদীশ চৰকাৰ ডাঙৰীয়া, তেখেত 3টা ডিপাৰ্টমেণ্ট আছিল। তেখেতে যি নেকি এই নিৰ্বাচনৰ আগে তেখেতে কিছুমান ভুৱা নিযুক্তি দি তেখেতে গোটেইখিনি ছিষ্টেমটোক ধ্বংস কৰিছে আৰু সেইগৰাকী নেতাই BTCত এগৰাকী EM হিচাপে মুদৈবৰী সমষ্টিত তেখেতে একো কৰিব নোৱাৰিছে। তেখেতে আমাক কাম কৰাৰ সুযোগ নিদিলে। তেখেতে স্বৈৰাচাৰী একনায়কত্ব শাসন, তেখেতৰ মুখৰ কথাৰ লগত দলৰ নীতি আদৰ্শৰ লগত কোনো মিল নাই। তেখেতে এগৰাকী স্বৈৰাচাৰী একনায়কত্ববাদী তেখেত নেতা। আৰু চাওক, আপুনি আজি APPLত জইন হৈছিল? হয়, মই আজি APPLত যোগদান কৰিছোঁ। সেইখিনি কথা ক'ব গৈছোঁ। মই BPFৰ পৰা আহি আজি EPFকে যোগদান কৰিলোঁ। মই সেইখিনি কথাই ক'ব গৈছোঁ যে তেনেকুৱা নেতাই আচলতে কেতিয়াও এটা অঞ্চল উন্নতি কৰিব নোৱাৰে। মই 2005 চনত মই ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে নিৰ্বাচন খেলিছিলোঁ। ইয়াৰ অৰ্থ হ'ল যে যিহেতুকে BTC মুদৈবৰী সমষ্টিটো আমাৰ এলেকা, আমাৰ ঘৰ, আমি উন্নতি কৰিব লাগে, ইয়াৰ স্থানীয় মানুহ লাগিব। আমি হাগ্ৰামা মহিলাই প্ৰত্যেক বছৰে কৈছিলোঁ যে আপুনি মুদৈবৰী সমষ্টিটো জগদীশ চৰকাৰক খৈৰাবাৰীৰ মানুহজনক বাদ দি মুদৈবৰীৰ প্ৰকৃত এগৰাকী নাগৰিক, তেওঁ যি কমিউনিটিয়ে নহওক, তেওঁ এছামিজ স্পিকিং হওক, ইছলাম ধৰ্মী হওক বা মুছলমান হওক, বেংগলী সম্প্ৰদায় হওক, অসমীয়া স্পিকিং হওক, যিকোনো এজন এই মুদৈবৰী সমষ্টিৰ এগৰাকী স্থানীয় মানুহক কেণ্ডিডেট দিব লাগে। কিন্তু তেওঁ হাগ্ৰামা মহিলা ডাঙৰীয়াই এইবাৰ কি কৰিলে, একনায়ক বাদে কাকো নুসুধি ইয়াৰ অঞ্চলত এটা সুবিধা নিদিলে। গণতান্ত্ৰিক ছিষ্টেমেই নাই। তেখেতে কোনো এপ্লিকেশ্যন নল'লে কেণ্ডিডেটৰ কাৰণে, তেখেতে প্ৰাৰ্থীৰ কাৰণে কোনো ব্যৱস্থা নকৰিলে। পোনে আকৌ যিগৰাকী EM জগদীশ চৰকাৰ ডাঙৰীয়া আৰু তেখেতকেই আকৌ এইটো সুবিধা দিলে। কিন্তু তেখেতে কৈ আছে যিটো 15 বছৰ শাসন, 10 বছৰ তেখেতে শাসন কৰিছে, সেই শাসনকালত কিন্তু বহুত উন্নয়ন কৰা বুলি কথাই কয়। এই সম্পৰ্কত আপোনাৰ কি উন্নয়ন কৰিছে? তেওঁতো একো উন্নয়ন কৰা নাই, স্থায়ী কাম একোৱেই কৰা নাই। আজি চাওক আপোনালোকে, এই কালৰ ভাঙি আছে, এই চাওক, এইটো সন্মুখতে আছে, এইখন তেওঁৰ সমষ্টিৰ এলেকাৰ। আজি চাওক, ইয়াত এখন নাই, ব্ৰিজ নাই। ৰাইজে ধন খৰচ কৰি বাঁহৰ দলং দি আজি আহিব পৰা ব্যৱস্থা কৰিছে। এইটোৱেই উদাহৰণ আপোনালোকৰ সন্মুখত আছে এতিয়া আজি। গতিকে একো কৰা নাই। তেওঁ কিছুমান শ্লোগান দিছে, মিছাৰ ভুৱা প্ৰতিশ্ৰুতি দিছে, তেখেতে একো কৰা নাই। চাওক, মই আৰু এটা কথা কওঁ, যোৱা 2015 চনৰ BTC নিৰ্বাচনত কৈছিল যে মুদৈবৰী সমষ্টিত 200টা আইডিয়েল ঘৰ, আদৰ্শ ঘৰ দিয়া হ'ব। যিবিলাক নাই, তেওঁলোকৰ ID কাৰ্ড নাছিল, তেখেতসকলক 40টা সমষ্টিত 8,000টা ঘৰ দিব আৰু মুদৈবৰীত 200টা ঘৰ দিব। লিষ্ট কৰিলে, আমি চহীটোৰ কথা পঠাই দিলোঁ। আজিলৈকে ক'ত ঘৰ গ'ল? এইটো ভুৱা নহয়নে? ভুৱা প্ৰতিশ্ৰুতি নহয়নে? ভুৱা প্ৰতিশ্ৰুতি হয়নে নহয় এতিয়া? আৰু সেইকাৰণে আমি যিহেতুকে ভুৱা প্ৰতিশ্ৰুতিৰ দলত আমি থাকি লাভ নাই। আমি এই মুদৈবৰীৰ স্থায়ী বাসিন্দা, আমি এই অঞ্চলটোক উন্নতি কৰা আমাৰ দায়িত্ব আছে। যে জগদীশ চৰকাৰৰ খৈৰাবাৰীৰ পৰা এজন ছাপ্লাই দিয়া ব্যক্তি, তাৰ পৰা তেওঁক ছাপ্লাই দিছে, এখন তেওঁ বন্ধকত থৈছে আমাৰ 15 বছৰ এই সমষ্টিটো।
বন্ধকত খুলিবৰ কাৰণে ইতিমধ্যে যিহেতু আমি এগৰাকী এই সমষ্টিৰ স্থায়ী বাসিন্দা এন্থনী বসুমতাৰী ডাঙৰীয়াক পাইছোঁ আমি তেওঁ স্থায়ী সদস্য তেওঁ এই অঞ্চলৰ মানুহ তেখেতে বোকাপানীত ডাঙৰ দীঘল হোৱা মানুহ 2 নম্বৰ মাকলিকাণ্ডাৰ বৰ্তমান আপুনি আপোনাৰ সমষ্টিত যেহেতু লোকেল কেণ্ডিডেট পালে এতিয়া আপুনি কিমান সুখী আমি ছেটিছফাইড আমি সেইকাৰণে আমি দলে বলে আহিছোঁ আজি আমি দলে বলে যোগদান কৰিছোঁ তেওঁ জিকি যোৱাটো নিশ্চিত নিশ্চিত তেখেতে জিকি যোৱা আজিতো মই 100 জনৰ বেছি হ'ব ইয়াত কৰিব আজি বহুতে তাতে আমি 100 জনৰ বেছি কৰিলোঁ গতিকে এইবিলাক চাওক আমাৰ দলীয় কৰ্মী এখেতসকল আছে সুৰেণ বৰা আছে প্ৰদীপ বৰুৱা আছে গোটেইখিনি বোলে আমাৰ BPF-ত আছে গোটেই BPF-ত 100 জন আমি তাত যোগদান কৰিছোঁ গোটেই BPF-ৰে আজি এইবিলাক যোগদান কৰিব চব BPF-ৰে এইবিলাক গতিকে আপুনি যিহেতু UPPৰ এজন সদস্য আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি কেনেধৰণৰ মোৰ পৰিকল্পনা হ'ল যিহেতুকে এই সমষ্টিটো গোটেই অনগ্ৰসৰ সমষ্টি ইয়াত UPPত থাকি আমি কাম কৰাৰ এটা ব্যৱস্থা কৰিম ৰাইজক যাতে এই অঞ্চলৰ যি নেকি আজি 15 বছৰে ইয়াৰ উন্নতি নহ'ল এই উন্নতিৰ অৰ্থে আমিও সহযোগ কৰিম দলত থাকি সহযোগ কৰিম পৰামৰ্শ দিম সেইখিনি আমাৰ উদ্দেশ্য আমি আচলতে অন্য কোনো ব্যৱস্থা আমি অহা নাই দলৰ পৰা অহাৰ কাৰণটো হ'ল যে BPF দলৰ যিখিনি অপশাসন ভ্ৰষ্টাচাৰ দুৰ্নীতি এইবিলাক আমি অলপ আচলতে দুখ পাইছোঁ আমি দুখ পাইছোঁ তাৰ পৰা যিহেতুকে দুখ পাই আমি সেই দলৰ পৰা ওলাই আহিছোঁ আচল কথা সেইটোৱেই আমি দুৰ্নীতি হোৱা বুলি আপুনি ৰোগ কৰিছে নিশ্চয় কৰিছোঁ নিশ্চয় আমি খবৰ পাইছোঁ তেখেতে যি নেকি আজি 29 জন এপইণ্টমেণ্ট দিলে উইদাউট ইণ্টাৰভিউ কোনো মানে বিজ্ঞাপন নাই ভুৱা প্ৰতিশ্ৰুতি সেইবিলাক ল'ৰা ক'ৰ ল'ৰা সেই দুখীয়া ঘৰৰ ল'ৰা আৰু তেওঁলোকৰ কোনোবা ধনী ঘৰৰ অফিচাৰৰ ল'ৰা সেইবিলাকক দিছে দুখীয়া আমাৰ মেৰিটেজ ল'ৰাবিলাক আজি ইণ্টাৰভিউ নিদিয়াৰ কাৰণে পৰি ৰৈছে দুখীয়া ঘৰ সততে উৎসাহিত হৈছে তেখেতসকলে মানে যেতিয়া চাকৰি ল'বলৈ যাব 2 লাখৰ পৰা 5 লাখলৈকে টকা নিশ্চয় আমি শুনিছোঁ তেনেকৈ চাওকচোন বাৰু এজন দুখীয়া মেৰিটেজ ছাত্ৰই মেধাৱী ছাত্ৰই কেনেকৈ দিব ধন নাই গতিকে এইবিলাক দুৰ্নীতি নহয় নেকি এইবিলাক আমি দেখিছোঁ আমি দলত থাকি সেইকাৰণে দেখিছোঁ দেখি ভাবিলোঁ কি নাই নহ'ব 15 বছৰ অপশাসন এইবাৰো যিটো নেকি তেওঁলোকৰ একনাকতি বাদ হাগামা মহিলা ডাঙৰীয়াই আকৌ আমাক কি দিলে দলৰ কথা নুশুনি তেখেতে নিজাববীয়াকৈ আকৌ কি দিলে জগদীশ চৰকাৰকে কেণ্ডিডেট দিলে আৰু তাতে বিতুষ্ট হৈ তাতে আমি বিতুষ্ট হৈ আমি দলৰ পৰা BPF দল ত্যাগ কৰি আজি আমি UPP দলত আহি আমি যোগদান কৰিছোঁ ধন্যবাদ আমি কিয় BPF-ৰ পৰা আজি আহি আমি প্ৰমোদ বড়ো ছাৰৰ ওচৰত আমি এই দলটো UPPত আমি কিয় জইন কৰিব লগা হ'ল মেইন কথা হ'ল এইটোৱে যে উন্নয়ন 1 নম্বৰ হ'ল আমাৰ সমষ্টিৰ উন্নয়ন মধুপুৰী সমষ্টিৰ উন্নয়নটো আমি বিচাৰোঁ আৰু সেই উন্নয়নৰ স্বাৰ্থতে প্ৰমোদ বড়োৰ তেখেতৰ নীতি আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনত যিখন চুক্তি আমি লক্ষ্য কৰিলোঁ সেই চুক্তিখনৰ আধাৰত আমাৰ নিশ্চয় আমি সকলো মধুপুৰী ৰাইজ উপকৃত হ'ম বুলি আমাৰ এটা দৃঢ় বিশ্বাস এটা হৈছে মই নিষ্কলাই গাঁও প্ৰাইমাৰী কমিটিৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ এতিয়া আমি BPF দলত বহুত মানে নিষ্ঠা সহকাৰে আমি কাম কাজ কৰিছিলোঁ কিন্তু BPF দলৰ মানে দল হিচাপে আমি বেয়া নাপাওঁ কিন্তু BPF দলৰ যিখিনি নেতা কৰ্মী তেওঁলোকে যেনেকৈ ধৰণে দলটো চলাব বিচাৰিলে আৰু যিবিলাক উন্নয়নমূলক কাম কাজত তেওঁলোকে যিটো প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যন টাইমত সেইখিনি তেওঁলোকে ফুলফিল কৰিব নোৱাৰিলে আৰু সকলোৱে জানে আমাৰ ইয়াৰ MCLA জগদীশ চৰকাৰ ডাঙৰীয়া তেওঁ সন্মানীয় জগদীশ চৰকাৰ ডাঙৰীয়া তেওঁৰ ইলেকশ্যনৰ সময়ত আমি দিনে ৰাতি গাঁঠা খাটা দি খাটিলোঁ কিন্তু আমাৰ এই নিষ্কলাই গাঁও বৃহত্তৰ নিষ্কলাই গাঁৱৰ যিখিনি উন্নয়ন তেওঁ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি কোনো কাৰণত তেওঁ ৰক্ষা কৰিব নোৱাৰিলে আৰু সেইটোৰ কাৰণে আমি তেওঁক এইবাৰ প্ৰত্যাহ্বান জনাইছোঁ আমি UPPL দলত যোগদান কৰিছোঁ আৰু UPPL দলত যোগদান কৰাৰ মেইন উদ্দেশ্যটো হৈছে যিটো নিউ মানে টাইম ফৰ চেঞ্জ আমি সকলোৱে আমাৰ ইয়ং জেনেৰেশ্যন আমি সকলোৱে মিলিজুলি সেইটো ছাকচেছ কৰিম বুলি আমি আশা কৰিছোঁ আৰু বিশেষকৈ এতিয়া মধুগুৰি অঞ্চলত আপোনালোকে যদি চায় BPF বুলি ইয়াতে নাই BPF বুলি জাষ্ট ফ্ৰেমটো লাগি আছে আজি সকলো মানে UPPL দললৈ মানে ধাৱমান হৈছে সকলো UPPL দলৰ নীতি আদৰ্শটো ভাল পাই সকলো দলে বলে জইনিং কৰিছে আজিও আমাৰ যিখিনি BPF দলৰ সক্ৰিয় মানে ব্লক লেভেলৰ আমাৰ সদস্য আছিলে প্ৰসন্ন বড়োচা ডাঙৰীয়া সুৰেন্দ্ৰ বড়োচা আমাৰ দলটোক যিসকল নেতাই ধৰি ৰাখিছিলে এটা সময়ত মধুগুৰিত আৰু সেই হিচাপত আমি 15 বছৰ শাসন কৰিব পাৰিছিলোঁ কিন্তু আজি তেওঁলোকে ওলাই আহি আজি UPPL দলত যোগদান কৰিছে তেওঁলোকৰ মনত যথেষ্ট এটা শংকা হৈছিলে তেওঁলোকক যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছিলে তেওঁলোকৰ অঞ্চলত তেওঁলোকক মানে যিটো মৰ্যাদা দিব লাগিছিল কোনো কাৰণত জগদীশ চৰকাৰ ডাঙৰীয়াই দিয়া নাই